নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম এজন পুৰুষে কি ভুলৰ বাবে মৃত্যুৰ পাছত মহিলা ৰূপত জন্মগ্ৰহণ কৰিব লগা হয়। আজি ইয়াৰ সম্বন্ধে কথা পাতিম। গতিকে ইয়াৰ বিষয়ে যদি সবিশেষ জানিব বিচাৰে তেন্তে আহক প্ৰথমে ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধুসকল, হিন্দু শাস্ত্ৰৰ অনুসৰি এজন মানুহৰ স্বভাৱ যেনে হয় ইয়াৰ ওপৰতে নিৰ্ভৰ কৰি তেওঁৰ পুনৰ জন্ম হয়। বিশেষকৈ মানুহে মৃত্যুৰ মুহূৰ্তত যি চিন্তা বা ভাৱনা কৰে, তেওঁৰ বুদ্ধি যিফালে থাকে, বেছিভাগ সেই সময়ে মানুহৰ পৰৱৰ্তী জন্মৰ লিংগৰ যোনি নিৰ্ধাৰণ কৰে। এইখন সংসাৰত যিমান জীৱ জন্তু আছে তেওঁলোক কোনো নহয় কোনো ৰূপত প্ৰত্যেকটি যুগতেই এই পৃথিৱীত আছিল আৰু পূৰ্বজন্মৰ কৰ্ম অনুসৰি প্ৰত্যেকেই নিজৰ নিজৰ কৰ্মফল ভোগ কৰি আহিছে। গতিকে আজি কথা পাতিম এজন পুৰুষ কি কি কাৰণত পৰজন্মত স্ত্ৰী ৰূপে জন্মগ্ৰহণ কৰিব লগা হয়। গতিকে জানো আহক ইয়াৰ সম্বন্ধে। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক গীতাত কৈছিল যে এনে কোনো সময় নাই যেতিয়া মই উপস্থিত নাছিলোঁ আৰু তুমি উপস্থিত নাছিলা। মই মোৰ প্ৰত্যেকটি জন্মৰ কথা জানো আৰু তুমিহে সংসাৰৰ মায়াজালত পৰি সকলোবোৰ পাহৰি গৈছা। আৰু ইয়াৰ পাছত প্ৰভু শ্ৰীকৃষ্ণই অৰ্জুনক কয়, যি পুৰুষে মৃত্যুৰ মুহূৰ্তত স্ত্ৰী, কন্যা বা অন্য কোনো স্ত্ৰীৰ বিষয়ে যদি চিন্তা কৰি কৰি দেহ ত্যাগ কৰে তেন্তে তেওঁ পৰজন্মত স্ত্ৰী ৰূপত জন্মগ্ৰহণ কৰিব লগা হয়। ইয়াৰ উপৰিও ইয়াৰ অন্য এক কাৰণ হ'ব পাৰে যে যি পুৰুষৰ স্ত্ৰীৰ প্ৰতি অধিক ৰুচি থাকে আৰু তেওঁৰ সৈতে থাকি মহিলাৰ দৰে আচৰণ কৰিবলৈ আৰম্ভ কৰে বা তাৰ স্বভাৱো যদি স্ত্ৰীৰ দৰে হৈ পৰে তেন্তে তেওঁ পৰজন্মত স্ত্ৰী ৰূপত জন্মগ্ৰহণ হ'ব লগা হয়। ইয়াৰ উপৰিও যি পুৰুষে জীয়াই থকাৰ দিনত নিজৰ স্ত্ৰী, কন্যা বা মা ভনীৰ লগত অত্যাচাৰ কৰে, মহিলাক কষ্ট দিয়ে বা তেওঁলোকক অপমান কৰে বা তেওঁলোকক কেতিয়াও সন্মান নিদিয়ে, এনে ব্যক্তিয়ে পৰজন্মত স্ত্ৰীৰূপে জন্মগ্ৰহণ কৰি তেওঁৰ কৰ্মফল ভোগ কৰিব লগা হয়। প্ৰকৃততে যি মানুহৰ স্বভাৱ যেনে হ'ব তাৰ জন্মও ঠিক তেনেদৰেই হ'ব। যদিহে পশুৰ দৰে স্বভাৱ হয় তেন্তে পৰৱৰ্তী জন্মত পশুৰ ৰূপত জন্ম হ'ব আৰু মানুহৰ দৰে স্বভাৱ হ'লে পাছৰ জন্মত মানুহ ৰূপে জন্ম হ'ব। কাৰণ এজন ব্যক্তিৰ স্বভাৱ যেনে হ'ব তেওঁৰ মৃত্যুৰ সময়তো তেওঁৰ মনলৈ ঠিক তেনে চিন্তাই আহিব। গতিকে আমি নিজৰ মনটোক যদি ভগৱানৰ ওচৰত সমৰ্পিত কৰি দিওঁ তেন্তে পুনৰাই কেতিয়াও জন্মগ্ৰহণ কৰিব লগা নহয়। আৰু সেইবাবে ভগৱান শ্ৰীকৃষ্ণই কৈছে যে হে অৰ্জুন, তুমি তোমাৰ মনটোক মোক দি দিয়া। ইয়াৰ বাহিৰে মোক ফুল ফল প্ৰসাদ একোৱেই নালাগে, কেৱল তোমাৰ মনটিক মোক অৰ্পণ কৰা। ইয়াৰ ফলত তুমি এই জন্মৰ মৃত্যুৰ চক্ৰৰ পৰা সৰ্বদাই মুক্তি লাভ কৰিবা। সেয়েহে বন্ধু বান্ধৱীসকল, যদিহে ভিডিঅ'টি আপোনাৰ ভাল লাগিলে তেন্তে তলত কমেণ্টত শুদ্ধ মনে লিখিবলৈ নাপাহৰিব। ওম শ্ৰী কৃষ্ণাই।